স্টুডেন্টস, আজি তোমালোকৰ গণিত বিষয়ৰ অনুশীলনী 10 এর 7 নম্বৰ প্ৰশ্নৰ অংকবোৰ সমাধান কৰা হওক। 7 নম্বৰ প্ৰশ্নটিত কি কৈছে চোৱা, তলত কেইটামান বৰ্গৰ বাহুৰ দিক দিয়া আছে আৰু বৰ্গ কেইটাৰ পৰিসীমা উলিয়াবলৈ কৈছে। অৰ্থাৎ বৰ্গৰ বাহুৰ দিক দিয়া আছে আৰু বৰ্গৰ পৰিসীমা উলিয়াব লাগিব। 7ৰ এই নম্বৰ অংকটো প্ৰথমতে সমাধান কৰা হওক। 7ৰ এত কি কৈছে যে 18 সেন্টিমিটার, অর্থাৎ এটা বাহুর বর্গৰ দিক 18 সেন্টিমিটার দিয়া আছে আৰু ইয়াৰ পৰিসীমাটো বাহিৰ কৰিব লাগিব। তেনেহলে আমি অংকটো সমাধান কৰা হওক। 7ৰ মই সমাধান লিখি এনেকৈ লিখিছো যে দিয়া আছে বৰ্গটোৰ বাহুৰ দিক। আমি বৰ্গটোৰ বাহুৰ দিক যেহেতু দিয়া আছে ঠিক তেনেকৈ এনেকৈ লিখিব লাগিব। তোমালোকে এনেকৈ লিখিবা যে দিয়া আছে বৰ্গটোৰ বাহুৰ দিক কিমান 18 সেন্টিমিটার আমাৰ দিয়া আছে। এতিয়া আমাক বাহিৰ কৰিবলৈ কি কৈছে, বৰ্গৰ পৰিসীমাটো বাহিৰ কৰিবলৈ কৈছে। তো এতিয়া আমি বৰ্গৰ পৰিসীমাৰ সূত্ৰটো আমি প্ৰথমতে লিখিব লাগিব। তো আমি কেনেকৈ লিখিম যে আমি জানো যে বৰ্গৰ পৰিসীমা যেহেতু আমাক বৰ্গৰ পৰিসীমা বাহিৰ কৰিবলৈ কৈছে, ঠিক আমি লিখিব লাগিব আমি জানো যে বৰ্গৰ পৰিসীমা সমান সমান সূত্ৰটো কি আছে যে 4 ইনটু বৰ্গৰ বাহুৰ দিক। অৰ্থাৎ তোমালোকে 4 পূৰণ বাহুৰ দিক লিখিলেও হ'ব বা বৰ্গৰ বাহুৰ দিক লিখিলেও হ'ব। এতিয়া আমি 4 পূৰণ বৰ্গৰ বাহুৰ দিকৰ মানটো যেটো দিয়া আছে 18 সেন্টিমিটার, ইয়াত বহাব লাগিব 18 সেন্টিমিটার। যেহেতু ইয়াত বৰ্গৰ বাহুৰ দিক আছে, তো আমি বৰ্গৰ বাহুৰ দিক যেটো পাইছো 18 সেন্টিমিটার আমাৰ দিয়া আছে, এইটো আমি ইয়াত বহাই দিব লাগিব। তো 18 সেন্টিমিটার। এতিয়া এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব, অৰ্থাৎ 18 লগত 4 পূৰণ কৰিলে আমাৰ কিমান হ'ব 72 সেন্টিমিটার হ'ব। তো এইটো এনসার। ইয়াৰ পিছত এই নম্বৰ অংকটো সমাধান কৰা হয়। 7ৰ ইটো আৰু এটা সমাধান কৰি দাও। 7ৰ এই নম্বৰ অংকটো, এই নম্বৰ অংকটোত 7ৰ এই নম্বৰ অংকটোত কি দিয়া আছে যে 19 ডেকামিটার, অর্থাৎ এটা বর্গৰ বাহুৰ দিক 19 ডেকামিটার হলে বর্গটোৰ পৰিসীমা কিমান হ'ব সেটাও বাহিৰবলৈ কৰিছে। তো সমাধান কৰা হওক। যেহেতু আমাক আমি 7ৰ এই নম্বৰ এনেকৈ লিখিব, 7ৰ এই দি সমাধান লিখি এনেকৈ লিখিব দিয়া আছে বৰ্গৰ বাহুৰ দিক কিমান দিয়া আছে, বৰ্গৰ বাহুৰ দিক দিয়া আছে 19 ডেকামিটার। তো আমাক বাহিৰ কৰিবলৈ কৈছে কি বৰ্গৰ পৰিসীমা। তো আমি কি লিখিব লাগিব, আমি জানো যে আমি বৰ্গৰ পৰিসীমা লিখিলে কি কৰিব লাগিব, আমি জানো যে এনেকৈ লিখিব লাগিব আমি জানো যে বৰ্গৰ পৰিসীমা সমান সমান আমি সূত্ৰটো কি আছে 4 পূৰণ বাহুৰ দিক বা বৰ্গৰ বাহুৰ দিক দুটা এটা লিখলে হল, বাহুৰ দিক লিখলে হ'ব, বৰ্গৰ বাহুৰ দিক লিখলে হ'ব বা বাহুৰ দিক লিখলে হ'ব। তো ইয়াত 4 পূৰণ তাৰপিছত এই বৰ্গৰ বাহুৰ দিক যেটো মান আছে 19 ডেকামিটার এনেকৈ লিখিব লাগিব। তাৰপিছত এইটোৰ লগত এইটো আমি পূৰণ কৰিব লাগিব। অৰ্থাৎ 4 লগত 9 পূৰণ কৰিলে কিমান হ'ব, 4 9 গুণ 36 হ'ব। অৰ্থাৎ 36ৰ 6 হ'ব 6। আৰু 4 লগত 1 পূৰণ কৰিলে কিমান হ'ব, অৰ্থাৎ ইয়াত 4 লগত 1 পূৰণ কৰিলে 4 আৰু 3 কিমান হ'ব 7 হ'ব, অৰ্থাৎ 7 হ'ব, অৰ্থাৎ 76 ডেকামিটার।
76 ডেকামিটাৰ আমাৰ এনচাৰ। তো আজিৰ পাঠদান এইখিনি আছিল।